आज ये बीजेपी का जो कार्यकर्ता है बिना किसी कोर्ट ऑर्डर दिखाए बिना कोई नोटिस दिए आज इसको तोड़ा गया है। এইবাৰ বিজেপিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলডোজাৰ চলিছে যিহেতুকে বিজেপি চৰকাৰে দেশৰ কেইবাটাও প্ৰান্তত এক প্ৰকাৰৰ বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল। বহু কাৰ্যালয় ভাঙি দিয়া হৈছিল। বুলডোজাৰৰ ৰাজনীতি চলা বুলি চৰ্চা চলি থকাৰ মাজতে এইবাৰ কিন্তু বিজেপিৰ কাৰ্যালয়ত চলিছে প্ৰশাসনৰ বুলডোজাৰ। জনাইছো এই মুহূৰ্তত খবৰটো এইবাৰ বিজেপিৰ কাৰ্যালয়ত প্ৰশাসনে চলালে বুলডোজাৰ। মমতা বেনাৰ্জীৰ চৰকাৰে কোনো জাননী নোহোৱাকৈ কাৰ্যালয় ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে। আমি দৃশ্যাংশ দেখুৱাইছো এইবাৰ বিজেপিৰ কাৰ্যালয়ত প্ৰশাসনৰ বুলডোজাৰ চলিল। ক্ষোভত ফাটি পৰিছে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল। বুলডোজাৰ চলাই আৰক্ষীয়ে ভাঙিলে বিজেপিৰ কাৰ্যালয়। কোনো জাননী নোহোৱাকৈ মমতা বেনাৰ্জীৰ চৰকাৰখনে কাৰ্যালয়টো ভাঙি দিয়াৰ অভিযোগ আৰু সেই বিজেপি কাৰ্যালয় নিচে কাষতে অবৈধভাৱে নিৰ্মাণ কৰা হৈছে টিএমচিৰ কাৰ্যালয় আৰু এই অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কৰ্মীসকলে। বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আৰক্ষী প্ৰশাসনক জবাবদিহি কৰিছে। হতাহতি হৈছে আৰক্ষী প্ৰশাসনৰ সৈতে। আৰক্ষী অভিযোগ কৰিছে, প্ৰশাসনে অভিযোগ কৰিছে বেআইনীভাৱে অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বিজেপিৰ এই কাৰ্যালয়টো। কিন্তু বিজেপিৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ অভিযোগ যে চৰকাৰখনে তৃণমূল কংগ্ৰেছৰ যিখন চৰকাৰ চলি আছে পশ্চিমবংগত সেই চৰকাৰখনে কোনো ধৰণৰ জাননী এই সন্দৰ্ভত দিয়া হোৱা নাছিল। যদি অবৈধভাৱে কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছিল তেন্তে প্ৰশাসনে কিয় জাননী নিদিলে এই প্ৰশ্ন উত্থাপন কৰা হৈছে। आज ये बीजेपी का जो कार्यकर्ता है बिना किसी कोर्ट ऑर्डर दिखाए बिना कोई नोटिस दिए आज इसको तोड़ा गया है। पर इससे बीजेपी रुकने वाला नहीं है। हम लोग हमारे साथ हैं, इलाका के लोगों ने भी कोशिश किया इसको रोकने का, पर पुलिस जिस तरह प्रशासन पूरा एक तैयारी के संग बिना कुछ बोले बिना समय दिए, अरे आधा घंटा का समय दिया अगर जाता, पर ये दिया नहीं गया और जोर जबरदस्ती जो है कोर्ट ऑर्डर कर करके बिना कोर्ट ऑर्डर दिखाए आज जो है हमारा पार्टी ऑफिस ये कोलकाता विधानसभा में आज ये तोड़ा गया।